গাড়ীখন গাইজ ব্ৰেকৰ প্ৰব্লেম ব্ৰেকটো গ'লে এইখন এখন এৰোপ্লেন চাওকচোন এইখনত উঠি আমি যাওঁ নেকি আৰু হাই গাইজ দেখিছে সাজি কাচি পুৰা ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ ভাবিলোঁ আজি বাহিৰতে লাঞ্চ কৰিম মানে কি হ'ল ঘৰৰ খানা কিমান খাই থাকিম আৰু হয় নাই বৰ লাগি গৈছে পেটটো বাহিৰৰ খানা খাবলৈ মন কৰিছে সেই দেখি এতিয়া বাহিৰত খামগৈ ক'ত খাওঁ ধুনীয়া এটা লোকেশ্যনত যাবলৈ ওলাইছোঁ চ' মোৰ লগতে আপোনালোকো বলক ঠিক আছে গাইজ দেখিছেনে আহি পোৱাই নাই মোক নিবলৈ এনেকৈ যে ওলাই কৰি বহি থাকিবলৈ ইমান বৰ লাগে নহয় হয়নে আপোনালোকৰো লাগেনে কিছুমানৰ মই বহুত বৰ পাওঁ এনেকৈ ওলাই কৰি বহি থাকিবলৈ চাওকচোন মেকআপ পিছে এই গ্লাছখন অকণমান কোলা কোলা স্ক্ৰেচ পৰি গৈছে আহি পোৱাই নাই এতিয়ালৈকে দেখিছেনে মই এনেকৈ ওলাই কৰি ৱেইট কৰি আছোঁ আৰু মই বহুত টান পাওঁ এনেকৈ মানে ওলাই কৰি বহি থাকিবলৈ পাই নাই এতিয়া পালে গাইজ এতিয়া মই গৈ আছোঁ উঠিবলৈ আপোনালোকে চাই থাকিব ব্লগটো দেই আহি এতিয়া আমি কলাক্ষেত্ৰ পালোঁ এইয়া কলাক্ষেত্ৰৰ গেট দেখিছেনে গাইজ কাৰণ মই পাঞ্জাবাৰীত থাকোঁ ন চ' এয়া পাঘৰবাৰী পাৰ হৈয়ে কলাক্ষেত্ৰ চৰি গাইজ এই কোনোবা চিনাকি মানুহে মাতি দিছিলে এখন দেখিছে নাই ইণ্ডিয়ান যিহেতু আমি ফ্লেগ থাকিবই ফ্ৰণ্টত চাওক গাইজ পাছ আছে ডক্তৰ আৰু এইটো মই ইমান নাজানো এইকেইটা কি এইটোহে জানো আৰু ডক্তৰ পাছ এতিয়া গৈ আছোঁ আমি পূৰা গাড়ীখন গাইজ ব্ৰেকৰ প্ৰব্লেম ব্ৰেকটো গ'লে বহুত হাৰ্ড হয় এতিয়া কি হয় নাজানো আৰু দেই তাক কৈছোঁ মানে দেখুৱাই ল এয়া পানী চাওক গুৱাহাটী মহানগৰীত এই অৱস্থা অলপমান বৰষুণ দিলেই পানী হৈ যায় এতিয়া ছিগনেল পৰিছে গাইজ আমি কোনফালে যাম বা এইটো চাইডে এইটো কি কয় ৰাস্তাটো চিধা গ'লে খানাপাৰা এতিয়া আমি ইফালে যাম ন কোনখনত যায় খাবলৈ ঠিক নাই আৰু দেই গাইজ মই ইমান চিনি নাপাওঁ কৈ পালেহে গম পাম আৰু হয়নে বাইদেউকেইজনী ৰখি আছে ইমান ধুনীয়া ধুনীয়া আৰ্ট কৰিছে চাওকচোন ৱালত এইখন এখন এৰোপ্লেন চাওকচোন এইখনত উঠি আমি যাওঁ নেকি আৰু মন্দিৰা ফ্ৰণ্টত আছে এৰোপ্লেনখন এৰি এতিয়া আমি গৈ আছোঁ আমাৰ গন্তব্যস্থানলৈ গৈ আছোঁ Oh my god এক্সিডেণ্ট মই ভিডিঅ' কৰা বুলি গম পাইছোঁ গাইজ দেখিছে নাই কিমান স্পীডত গুচি আহে ভিডিঅ' কৰি আহিছোঁ বুলি গম পাইছে যে পূৰা স্পীডত চলাই দিছে চাওকচোন দেখুৱাবলৈও নিদিলে পাই চ' গাইজ এতিয়া আমাৰ গাড়ীখন এইফালে যাম দেখিছে কিমান ইউ টাৰ্ণ লৈছে ইউ টাৰ্ণ লৈ এতিয়া ছাৰ্ভিচ ৰোডত গৈ আছে কোনখন ধাবাত যায় একদম কোৱা নাই ৰ'দে সেইবাবে মই ভিডিঅ'টোত ক'ব পৰা নাই বালাজী মন্দিৰ দেখিছেনে গাইজ কৃষ্ণ প্ৰভু তাৰপিছত এতিয়া আমি গৈ আছোঁ ছাৰ্ভিচ ৰোডেদি কোনখন ধাবাত যায় জানো কোনখনত যাবা এতিয়া আমি চঞ্চল ধাবাত সোমাইছোঁ ইয়াতে আমি এতিয়া গন্তব্যস্থান আমাৰ গাড়ী পাৰ্কিং কৰিব জেগা নাইকিয়া হৈছে চাওক এই আগত কৰি দিয়া এখন আহি পাই গ'লোঁ গাইজ এতিয়া আমি মেনু চাম কি খাম লাইফত কিতাপ পঢ়ি পোৱা নাই যেনেকৈ মেনুখন পঢ়িছোঁ কিতাপখন আজিলৈকে পঢ়ি পোৱা নাই এনেকৈ মেনু সামৰিলোঁ আমি অৰ্ডাৰ দিলোঁ খানা আহি আছে তাৰপিছত দেখুৱাম আপোনালোকে তো আহি গ'ল গাইজ খানা চিকেন মছলা আছে পনীৰ আৰু ফিছটো আহি আছে খাম এতিয়া চ' গাইজ খাই বৈ হৈ গ'লগৈ একদম উঠিব নোৱাৰা হ'লোঁ আমি প্লেট চাফা আৰু এইফালে টিকিজনী দেখিছে নাই তাই পূৰা লাগি আছে আমাৰ লগত তই নেইল আৰ্টখিনি দেখুৱাই দিয়াচোন নেইল আৰ্টখিনি এনেকৈ দেখুৱাই দিয়াচোন বা ধুনীয়া লাগিছে দেই
এই টিকলিজনী আমি য'ত খাবলৈ আহিছিলোঁ তাতে লগ পাইছিলোঁ দেখিছেনে আমাৰ লগত একদম ফ্ৰী হৈ গ'লগৈ কথা পাতি আমাৰ লগত খেলি আছে এতিয়া মানে এই বাঘ চাহ নেল আৰ্টখিনি দেখাই দি আছোঁ তোমাৰ হাতখনৰ নেল আৰ্টখিনি দেখাই দি আছোঁ বা তাই দেখিছে নাই নেল আৰ্ট কৰিছে একদম আমাৰ মৰমৰ জুবিন দা গানো গাইছে তাই শুনক আমি এতিয়া যাওঁ এতিয়া আৰু দেই তুমি খোৱা আজিকালি পোৱালিবিলাকো নাজানিছা নাই বাই বাই আকৌ লগ পাম খাই বৈ আহিলোঁ আমি এইফালে চাওক ৰজা মহাৰজাৰ নিচিনা গাইছ গাড়ী চাবিকে পাহৰি থাকিলে দেখিছে নাই মানুহে খাই আহিলোঁ খাই বৈ গাড়ীত বহোঁ আৰু গাইজ খাই বৈ এতিয়া গৈ আছোঁ ঘৰলৈ আমাৰ জেগা আহি পাই গ'লোঁ গাইজ বাঘৰবাৰী পাঞ্জাবাৰী বাঘৰবাৰী এতিয়া লেফ্ট টাৰ্ণ ল'ম এইফালে মন্দিৰ শ্ৰী শ্ৰী লক্ষী মন্দিৰ কৃষ্ণপুৰ এইফালে আহি এতিয়া ঘৰ পাম আৰু এইফালে দোকান এখন কাঠৰ দোকান ফাৰ্মাচী আহি গাইজ এতিয়া পাই গ'লোহি গুৱাহাটীত থকা ঘৰৰ মানে ভাবিব পাৰে না নগৰ তো এতিয়া নামো ভাগৰ লাগি গৈছে চ' গাইজ ভিডিঅ'টো ইমানখিনিলৈকে আছিলে খাই বৈ হজমো হ'ল খানা তাৰপিছত এণ্ডৰ ভিডিঅ'টো বনাইছোঁ কেনেকুৱা পাইছে আপোনালোকে জনাব আৰু যদি মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নতুন নতুন ব্লগ আনিবলৈ মই চেষ্টা কৰিম আজিলৈ ইমানতে সামৰিছোঁ দিয়ক বাই বাই